নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকৰ বাবে এটা মেগীৰ ৰেচিপি বনাম। চ' বলক আমি আমাৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আমি এতিয়া মেগী লৈ ল'লোঁ আৰু মেগী মছলাও লৈ ল'লোঁ। এতিয়া আমি এইখিনি বইল হ'ব দিওঁ। বলক আপোনালোকক ভিডিঅ'টো দেখাই আছোঁ আৰু আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক। আপোনালোকে দেখিছে যে ইয়াত আমি বইল আলু ৰাখিছোঁ, ইয়াত জলকীয়া, ইয়াত পিচ পিচকৈ কাটি থোৱা পিঁয়াজ, ইয়াত 4-2খৰকৈ কাটি থোৱা পিঁয়াজ আৰু ইয়াত জলকীয়া আৰু নেহুৰৰ মিশ্ৰণ। এতিয়া দেখিছে আপোনালোকে এইখিনি খুব ধুনীয়াকৈ বইল হৈছে। এতিয়া চাই থাকক। এই খৰাহীটোত আমি বইল মেগীখিনি দিম। আমি মেগীখিনি বইল কৰি লৈছোঁ। ইয়াৰ পাছত আমি আলু বইল কৰি লৈছোঁ। এয়া ময়দা, আটাৰ গুড়ি। এতিয়া আমি এইখিনি সানি ল'ম। খুব লাহেকৈ সানিব। এতিয়া আমি এইখিনিত পিচ পিচকৈ কাটি থোৱা পিঁয়াজখিনি দিলোঁ। এতিয়া আমি জলকীয়াখিনি দিলোঁ। মেগীখিনি লাড্ডু কৰি ল'ম। দেখিছে আপোনালোকে খুব ধুনীয়াকৈ লাড্ডু কৰি ল'লোঁ আমি। এতিয়া আপোনালোকে দেখা পাইছে আমাৰ গোটেইখিনি অলৰেডি হৈ গ'ল। এতিয়া বলক আপোনালোকক আমি পিছৰখিনি দেখাই আছোঁ। আমি কেৰাহীটো বহাই দিলোঁ। ইয়াত আমি ৰিফাইন তেল দিলোঁ। তেলখিনি আমি গৰম হ'ব দিলোঁ। ৰিফাইন তেলখিনি আমি লাৰি দিছোঁ এবাৰ। এতিয়া আমি মেগীখিনি চাওক আপোনালোকে মেগীখিনি আমি বহাই দিলোঁ। আপোনালোকে দেখিবলৈ পাইছে এইটো অলপ ব্ৰাউন ব্ৰাউন কালাৰ হৈছে। আপোনালোকে দেখিবলৈ পাইছে পকৰীখিনি খুব ধুনীয়াকৈ সুন্দৰ এটা কালাৰ দিছে। এতিয়া আমি এই পকৰাখিনি থৈ দিম। সেই ৰৈ যোৱা তেলখিনিৰে পিঁয়াজকণ ভাজিম। ইয়াৰ পাছত আমি বইল আলুখিনি দিম। আপোনালোকক এটা কথা কওঁ যে পিঁয়াজখিনি ব্ৰাউন হোৱাৰ পাছতহে আমি আলুখিনি দিম। এতিয়া আমি এইখিনি মিক্স কৰি ল'ম আৰু আপোনালোকে দেখা পাইছে আমি জলকীয়া আৰু নহৰুৰ পেষ্টটো দি দিম। আপোনালোকে সদায় আলুখিনি বইল কৰি ল'ব, তেতিয়া খাই বেছি ভাল লাগিব আৰু সোনকালে সিজিও যাব। এতিয়া আমি দিম হালধি, নিমখ সোৱাদ অনুযায়ী দিব আৰু আপোনালোকে যদি চেনি খাই ভাল পায় চেনি দিব। আমি চেনি খাই ভাল নাপাওঁ, চ' আমি চেনি নিদিওঁ। এতিয়া আমি অলপ সিজিবলৈ দিম। এতিয়া আমি ইয়াত ভিনেগাৰ এচামুচ দিম। চয়া চচটো দিলে বহুত ধুনীয়াকৈ কালাৰ এটা আহে, চ' আমি চয়া চচটো দিম। চয়া চচ এচামুচ, টমেটো চচ এচামুচ। দেখিছে? এতিয়া আমি এইখিনি মিক্স কৰি ল'ম। আপোনালোকে দেখিবলৈ পাইছে খুব ধুনীয়া কালাৰ এটা আহিছে। আপোনালোকে স্নেক্সৰ বাবে খুব ভাল পাব এই ৰেচিপিটো, আৰু যদি ঘৰত বনাই পোৱা নাই আজিলৈ, চ' আপোনালোক সকলোৱে ট্ৰাই কৰিব, খুব ভাল লাগে খাই। এতিয়া ইয়াত অকণমান পানী দিম। 1 কাপ পানী দি দিব আপোনালোকে।
দেখিবলৈ পাইছে খুব ধুনীয়া এটা কালাৰ আহিছে আৰু ইয়াৰ গোন্ধটো খুব বেছি ভাল লাগে। এতিয়া আমি ইয়াত মিট মছলা দিছো, এয়া জিৰাৰ গুড়ি, এতিয়া আমি এচামুচ ৰেড চিলি দিম। এতিয়া আমি মেগী মছলাখিনি দিম। ফাৰ্ষ্ট আমি মেগীখিনি দি দিম, যোনটো আমি মেগী পকোৰা বনাইছিলো। চাওক আপোনালোকে মেগীখিনি আমি দি দিছো। দেখিছে আপোনালোকে খুব ধুনীয়া এটা কালাৰ আহিছে, খাবলৈ খুব স্পাইচি হ'ব। তো আপোনালোকে টেষ্ট কৰি চাব এবাৰ। দেখিছে আপোনালোকে, এতিয়া আমি মেগী মছলাখিনি দিম। মই টৰ্চ জ্বলাই থকাৰ কাৰণে কালাৰটো ইমান এটা ভালকৈ অহা নাছিল। চ' এতিয়া মই টৰ্চটো জ্বলোৱা নাই। চাওক ৰিয়েল কালাৰটো খুব ধুনীয়া আহিছে। বেছ আপোনালোকে দেখিছে খুব ধুনীয়া হৈছে কালাৰটো। ধনিয়া দিছোঁ আমি, অকণমান আমি লৰাই দিছোঁ। কেনেকুৱা হৈছে কমেণ্ট কৰি জনাব। সো গাইজ ফাইনেলি আমাৰ এইটো হৈ গ'ল। আপোনালোকে দেখিছে খুব ধুনীয়া টেষ্টি হৈছে। চাওক মই এতিয়া এইটো কেমেৰাটো টৰ্চ দিয়া নাই, কিমান ধুনীয়াকৈ দেখিবলৈ ভাল লাগিছে। আপোনালোকৰ ঘৰত এইটো নিশ্চয় বনাই চাব, খাই খুবেই ভাল পাব। Nari manahari sukumali nubatama Italanga madawatina Urupe makapatalena